আমি আজি দুইজনী ক'ত আহিছোঁ জানেনে? আকৌ ৰবি শৰ্মাক চাবলৈকে আহিছোঁ। এইবাৰ আহিছোঁ থিয়েটাৰ চাবলৈ। তামুলী পথাৰ। আজি থিয়েটাৰখনৰ নামটো কি? আজি চকু চামগৈ। আৰু ইয়াত বেলেগো আছে, দেখুৱাওঁ ৰ'ব অকণমান। আৰু এই ঘৰটো কাৰ জানেনে? এইটো হৈছে বীণা নবৌৰ মাকৰ ঘৰ। ধুনীয়া ঘৰ। এয়া চাওক, আমি আহি থিয়েটাৰ হল পাই গ'লোহি। মানুহ নায়েই, আসন এতিয়াও খালী হৈ আছে। আমি সোনকালে আহিছোঁ কাৰণ ভাল চিট এটা বাছি ল'বলৈকে, যাতে আগত বহি একেবাৰে চাবলৈ পাওঁ। আৰু এয়া চাওকচোন, এয়া বীণা নবৌ, এয়া বিউটি বাইদেউ, বীণা নবৌৰ লগৰ। আৰু সেয়া দেখিছেনে, বিচনী মাৰি মাৰি বহি আছে আমাৰ বীণা নবৌৰ মাক। তেখেতকো অকণমান ভিডিঅ'টোত উলিয়াই দিওঁ বুলি ভাবিছোঁ। এয়া আপোনালোকক হেল্ল' কৈছে তিনিওজনীয়ে। এতিয়া এয়া চাওক, হল ঘৰ একেবাৰে মানুহে ভৰি পৰিছে আৰু গৰমকো নেওচি মানুহবোৰে বিচনী মাৰি মাৰিয়ে আমাৰ মৰমৰ অভিনেতা ৰবি শৰ্মা দাক চাবলৈ ৰৈ আছে। কাৰণ এইবাৰ হেঙুল থিয়েটাৰত আমাৰ একশ্যন হিৰো ৰবি শৰ্মাই অলপ বেলেগ ধৰণৰ চৰিত্ৰ ৰূপায়ণ কৰিছে। এয়া চাওকচোন, ৰবিদাই কেনেদৰে এণ্ট্ৰি কৰিছে। এইবাৰ ৰবি শৰ্মা দাই হেঙুল থিয়েটাৰৰ আটাইকেইখন নাটকতে অলপ বেলেগ ধৰণৰ চৰিত্ৰত অভিনয় কৰিছে। তেওঁ কেতিয়াবা যদি প্ৰেমিকাৰ কাৰণে মাৰপিটত ব্যস্ত হৈছে, কেতিয়াবা আকৌ দেউতাকৰ হৈও যুদ্ধ কৰিছে, কেতিয়াবা আকৌ বন্ধুৰ হৈও থিয় দিছে। মুঠতে বিৰাট ৰোমাঞ্চকৰ আটাইকেইখন নাটকেই। আপোনালোকে ভিডিঅ'টো চাই থাককচোন, একেবাৰে শেষৰলৈকে আঁতৰি নাযাব। এটা কথা শুনকচোন, কোনোবাই যদি অপৰাধ কৰে আৰু তাৰ বাবে যদি ক্ষমা নিবিচাৰে, ৰবিদাই কিন্তু কাণতলীয়া চৰ সোধায়। কাৰণটো কি জানেনে বাৰু? বৃহস্পতি তুংগত থাকিলে হেনো সকলো ৰজা। তেওঁ হৈছে শনি মহাৰাজক মূৰৰ ওপৰত বহুৱাই শোভাযাত্ৰা কৰা পগলা ৰজা। এতিয়া ওলাইছে না যেনে তেনে চৰি একো শুনা নাই মই। এইখন মোৰ ককাই কিনি দিয়া চাইকেল। ভৰি ভাঙিলে সহ্য কৰিম, চাইকেলৰ চকা ভাঙিলে সহ্য নকৰোঁ। চৰি 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 থেংক ইউ থেংক ইউ। যা এখন গাড়ী চলালি বুলি চাইকেল চলোৱা মানুহ কুকুৰ মেকুৰ বুলি নাভাবিবে, নহ'লে ৰাজা আকৌ সন্মুখত ওলাব। শুনা শুনা
বৃহস্পতি তুঙ্গত থাকিলে সকলো ৰজা মই শনি মহাৰাজক মূৰত গোৱাই শোভাযাত্ৰা কৰা পগৰা ৰাজা আৰু এটা কথা কোনোবা সুন্দৰী ছোৱালীয়েও যদি তেখেতক প্ৰেমৰ প্ৰস্তাৱ দিয়ে তেওঁ পোনে পোনে প্ৰত্যাখ্যান কৰে কিয় জানেনে বাৰু তেখেতে ছোৱালীক হেনো সাপ বুলি ভাবে শুনকচোন তেখেতৰ নিজৰ মুখেৰে এই কথাষাৰ মই আপোনাক ভাল পাওঁ তাক দিয়া স্বৰটো দেখিছিলি চাগে কাণেৰে নুশুনা হৈ গৈছিল একে পাক স্বৰত তোৰ গালত পৰিলে তই তোৰ ওপৰ পাবিগে পঢ়া শুনা কৰা বয়স পঢ়া শুনা কৰি যা মোৰ চৰ্ত আছিল ইয়াত আহিব লাগে আহিলোঁ মাছ হৈ গ'ল এনেও মই ছোৱালী সাপ বুলি ভাবোঁ ককা ক'বা মই আহিলোঁ কি পাগল এইটো হাই যা যা ময়ো ভালে পাইছোঁ তেল তেল কৈ এসোপামান ল'ৰা ছোৱালী পাবলৈ মোৰো খৰচ পৰিছে আৰু নিজৰ প্ৰেম বুজিব পাৰি প্ৰেমিকাক কেনেদৰে আঁকোৱালি লৈছে চাওকচোন আৰু জীৱনৰ চাকনৈয়াত পৰি এজন সহজ সৰল মেধাৱী ছাত্ৰই হাতত মৰণাস্ত্ৰ তুলি ল'লে তেওঁ হেনো হ'লগৈ বন ৰজা চাই থাককচোন গোটেইকেইখন নাটকতে অন্যান্য অভিনেতা অভিনেত্ৰীসকলৰো অভিনয় আছিল প্ৰশংসাৰ পাত্ৰ ৰাজনৈতিক নেতাৰ চামচা সংবাদ মাধ্যমত মানুহক খোৱা তই এটা দলাল আজি তই মোক একোৱে কৰিব নোৱাৰ আজি মোৰ হাতত তোৰ মৃত্যু হ'ব ভালে ভালে যাবলৈ কৈছিল নগলি তোৰ স্বামীয়ে বেগকে ফুলি কৰিছিল আপোনাৰ আছে এয়া আমি আহি থিয়েটাৰ চাই ঘৰ পাই গ'লোহি আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক তিনিওখন নাটকৰে অলপ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব